guys, it's morning and welcome back to my channel Elora's Asmi's Vlogs. আপোনালোকৰ কি খবৰ আশা কৰো সকলোৰে ভাল আৰু মই আপোনালোকক ইয়াক আজি কৈছিলো নে ৰাতি দেখাই দিম বুলি এইটো ভিউটো তেনেকৈ একো খাস ভিউ নাই কিন্তু হলেও ৰাতি যেটো আন্ধাৰখনে দেখাইছো দিনৰ পোহৰটো নেদেখাম নে এয়াই গুজৰাট সৰি গুজৰাটহে আহিছে মই গুজৰাটত থাকি থাকি মুখত গুজৰাটহে ওলাই এইখনে জয়পুৰ আৰু এয়া আৰু বিছনিনে খাও বাৰু মায়ে গা ধুই আছে লৰালৈকে পটককে মই জাস্ট ৰেডি হৈছো উঠুনতে দেৰি হৈ গল আমাৰ আৰু ফ্লাইটটো আছে দুপৰীয়া 2:15 গতিকে এটা জলদি জলদি মই পেকিং কৰি আছো উঠিয়ে মই প্ৰথমতে কফি খাই ললো ব্ৰেকফাষ্ট আমাৰ হৈ গল প্ৰায় সবে হৈ গল খালি এইবিলাক বেগ সেগবোৰ দেখিছে ন হিবিজিবিকে পৰি আছে এটা এইবিলাক জলদি জলদি মানে এৰেঞ্জ কৰি দিও মই মা এটা আহি প্ৰায় ডাইৰেক্ট গুচি গলে হ'ল ফাইনালি সকলোখিনি হৈ গল ইমান লৰালৈকে কৰিছো সদায় দেৰিয়ে হৈ যায় দেখোন ইমান যিমানে আগৰ পৰা ৰেডি নহওক মা হা ৰেডি নহওক আৰু ইয়াৰে ষ্টাফ সঁচাই খুব ধুই মিছ নাযাওঁ লিফ্ট ইউজ নকৰোঁ ষ্টেজ যেতিয়া যাওঁ এটা ফ্ল'ৰহে আৰু এইখন ফ্লাইট যোনখন এতিয়া আমি গৈ আছোঁ কালি এইখন ফ্লাইটে কেঞ্চেল হৈ গৈছিলে মই যে গৈ ৰাতিপুৱাও চাই আছোঁ আশা কৰি যে এতিয়াও কেঞ্চেল হৈ নগ'লেই হ'ল থেংকফুলি আজি লোডটো বহুত কেঞ্চেল নহ'ল মানে ফ্লাইটৰ লোডৰ ওপৰত যদি কম পেচেঞ্জাৰ যায় তেতিয়া তেওঁলোকে মেক্সিমাম টাইমছ ফ্লাইটখন কেঞ্চেলেই কৰি দিয়ে কালিও এখন ফ্লাইটত বোলে বহুত কম লোড আছিলে কিমান বুলি কওঁ 40 জনমানহে আছিলে সেইকাৰণে কেঞ্চেল হৈ গ'ল মায়ে চেক আউট ফৰ্মেলিটিজবোৰ কৰি আছে মই ভাবিছোঁ জলদি জলদি আপোনালোকক অকণমান দেখাই দিয়ে খিৰিকীৰ পৰাহে দেখুওৱা হ'ল আৰু এইখনে আৰু আমাৰ হোটেলখন নামটোহে ৰ'ব পাহৰিয়ে গ'লোঁ নহয় চিগনেট ইন গ্ৰেণ্ড খুব ভাল মই বহুত হেপী মানে এনেকুৱা চিটি পেণ্ডেমিকৰ মাজতো তেওঁলোকে যিমান ধুনীয়া ছাৰ্ভিচ এটা দিলে মই এক্সপেক্ট কৰা নাছিলোঁ ফাইনেলি গাড়ীত বহিলোঁ আমি যদিও দুটাই বেগ ডাঙৰ ডাঙৰ কিন্তু 20 কেজি আনিছোঁ যে ইমানেই পেটলা এটাক সেইকাৰণে কাষতে লৈছোঁ আৰু এটাক আগফালে দিছোঁ ইয়াতে মই ভাবিছোঁ সিহঁতে নাজানো ইয়নে বেছি চলে নেকি কালিও আমি বুক কৰিলোঁ ইমান লাগেজ মানে ডাঙৰ বেগ ইয়নতনো ক'ত আহিব বুলি কিন্তু ৰাতিও ইয়ন আহিলে এতিয়াও ইয়ন আহিছে তেওঁ ডিকিতে সৰু সুৰাবিলাক দি দিছোঁ বাকী এইটো ইয়াতে লৈ লৈছোঁ আৰু এটা আগফালৰ চিটত দি দিছোঁ আজি গৈ আছোঁ জয়পুৰৰ পৰা অসম যাম ফূৰ্তি লাগিছে ন লাগিছে বহুত ফূৰ্তি অসম যাম ফাইনেলি কিমান দিনৰ মূৰত জয়পুৰ বুলি ক'লেই একেবাৰে মেহেল চেহেল কিবা কিবি ইমানবোৰ মনলৈ আহি যায় সৌটো এটা চাওকচোন কি ধুনীয়া লাগিছে ন পেলেচৰ গেটেই নে ৰাস্তাতে পেলেচটো আছে নেকি একোৱেই নাজানো কিন্তু দেখিবলৈ ইমান ধুনীয়া লাগিছে চাওক আপোনালোককো দেখাইছোঁ আছে কিবা এটা সেইফালে ধুনীয়াই হ'ব কিবা এটা চাবলগীয়া আৰু ৰাস্তাটো চাওক না কি ধুনীয়া গোটেই গ্ৰীণ ক্লিন মানে ইমান চাফা আৰু এনেকৈ আমি ৰাস্তা চাই গৈ থাকোঁতে কিবা কিবি গৈ পালোঁগৈহি এয়াৰপৰ্ট আৰু এইটো চাওক এয়াৰপৰ্ট সোমালোহি আমি এতিয়া আমি বহুত কিবা কিবি হিবিজিবি হ'ব বেগ নমাম ইটো কৰিম সিটো কৰিম চ' ডাইৰেক্ট মই আপোনালোকক এয়াৰপৰ্টৰ ভিতৰত লগ পাম সকলোবিলাক হৈ গ'ল এতিয়া মই বৰ্ডিং গেটলৈ গৈ আছোঁ এইটো চাওক ইখন হাততহে আছে মই দেখাইছোঁ এইটো ষ্টাম্প মাৰি দিছে তেওঁলোকে মেডিকেল চেক কৰি পেলাই বাকী এতিয়া গোটেই এয়াৰপৰ্ট খালী চাওক এটা মানুহ দেখিবলৈ নাই গোটেইখন খালী ইয়াৰ প্ৰথমতে মই নিজে চেনিটাইজ কৰি লৈছোঁ চিট টিটবিলাকো ভালদৰে চেনিটাইজ কৰি দিওঁ মোক এতিয়া PPE কিট পিন্ধাই দিছে যোনে মিডিল চিটত বহে মই একচুৱেলি বি পৰিছে মানে মাজৰ চিট গতিকে মোক PPE কিট পিন্ধাই দিছে আৰু যাৰ কাষৰ চিট উইণ্ডো চিট হওক বা আইল চিট হয় তেওঁলোকে নালাগে মোৰ মাজৰ চিট কাৰণে মই এইটো পিন্ধিবলগীয়া হৈছে প্ৰথমবাৰ পিন্ধিছোঁ আজি কিবা অদ্ভুত লাগিছে মাৰ চিট আৰু মোৰ চিট একচুৱেলি বহুত দূৰে পৰিছে গতিকে মায়ে পিন্ধিবলগীয়া হোৱা নাই মইহে পিন্ধিবলগীয়া হ'ল একেলগে চিটকেইটাও পৰা নাই আজি মই ফ্লাইটৰ ভিতৰত উঠি গ'লোহি মাৰ চিটটো একচুৱেলি পিছত পৰিছে চ' মা আগতে আহিলে বৰ্ডিং আগতেই হ'ল মাক ইমান দেখাব মন গৈছে মই PPE কিটটো পিন্ধাৰ পিছত চাওঁচোন জুমি কিবা কাৰণে মাক দেখোঁ নেকি নাই বহুত দূৰত পৰিছে একোৱে দেখা নাপায় ফাইনেলি চিটটোত বহিলোহি ইমানবিলাক বস্তু মাস্কে চম্ভালিম নে শ্বিল্ডে চম্ভালিম নে PPE কিটে চম্ভালিম একেবাৰে চিটটোত যেতিয়া বহিছোঁ এনেকুৱা লাগিছে ডাঙৰ মিছন এটা কিবা একাম্প্লিছ কৰি লৈছোঁ নেকি এই মাজৰ চিটটো যে মই চবতকৈ বেয়া পাই একদম অশান্তি লগা চিট আৰু উইণ্ডো চিট বা আইল চিট ভাল লাগে উইণ্ডো চিটটোতো চবতকৈ বেছি ভাল লাগে কিন্তু মাজৰ চিটটোত নাই ইফালে মূৰ থ'ব পাৰি না সিফালে মূৰ থ'ব পাৰি শুলেও সদায় গৈ পেলাই বেলেগৰ গাতহে নিজকে পৰি থকা পাওঁহি কি যে মানে কোনোবা নাহিলেই হয় আৰু যদি কাষৰ চিটকেইটা এতিয়ালৈকেতো খালী কোনো যদি নাহে মই একদম পূৰা শ্বিফ্ট হৈ যাম এতিয়া জয়পুৰৰ পৰা প্ৰায় 2.5 ঘণ্টামানেই লাগিব গুৱাহাটী গৈ পাওঁতে 2.5 ঘণ্টা ফ্লাইটত কি কৰি থাকিম মাখি মাৰিয়ে থাকিম আৰু বৰ্ডিং কমপ্লিট व्यूअर्स सजनों हम लोगों ने उड़ान भर लिया है और जयपुर के आसमान से हम लोग डायरेक्ट लैंड करेंगे गुवाहाटी के वादियों में আৰু এইটো মই আপোনালোকক কেমেৰাটো অকণমান ওপৰ কৰি তল কৰি বেকা কৰি চিধা কৰি সব এংগেলৰ পৰা অকণমান তলৰ ভিউটো দেখাই দিছোঁ আৰু 5 মিনিটৰ পিছত গুৱাহাটী লেণ্ড হৈ যাম মোৰ ইমান ফূৰ্তি লাগিছে মই বুজাব নোৱাৰোঁ মানে মোৰ মাথাটো ইমান বিষাই গৈছিল কাৰণে শ্বিল্ডৰ ইলাষ্টিকটো ইমান টাইট চ' মই খুলি থৈছিলোঁ এতিয়া জলদি পিন্ধি লওঁ পামেই আৰু লেণ্ড হ'মেই আৰু এতিয়া
খবৰ চাওকচোন ঘৰবোৰ দেখি কিবা ইম'চনেল হৈ গৈছে নিজৰ জেগাৰ ঘৰবিলাকো বেলেগ এনেই আছাম টাইপ ঘৰবোৰ দেখি মোৰ ইমান ফূৰ্তি লাগিছে মানে এনেকুৱা লাগিছে অঁ মাটিখিনিকো চিনি পাম মানে গছকেইডালকো চিনি পাম বেয়া এটা ইম'চনেল মমেণ্ট মানে মোৰ লেণ্ড হৈ গ'লো এই ফুটি 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 বহুত 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 ফুটি একেবাৰে মানে প্ৰায় 1 বছৰ মূৰত মই আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত ভৰি দিছোঁ আৰু এতিয়া মই মাক বিচাৰি ফুৰিছোঁ কাৰণ মই আহিলোঁ এৰো ব্ৰিজেদি কিন্তু মা আহিছে কোচেদি কাৰণ মাৰ চিটটো পিছফালে আছিলে মা কেনেকুৱা লাগিছে ফাইনেলি বহুত ভাল লাগিছে ইমান কেনেকুৱা ফূৰ্তি লাগিছে বহুত ফূৰ্তি লাগিছে ইমান দিনৰ মূৰত দেখি মই ইম'চনেল হৈ গৈছোঁ গুৱাহাটী লেণ্ড হওঁতে তাকে মোৰো তেনেকুৱা হৈছে গুৱাহাটী বাহঁতে বহুত ভাল লাগিছে গুৱাহাটী তাকে এতিয়া আমাক এয়াৰপৰ্টৰ পৰা সৰু সজাই ষ্টেডিয়াম দি আছে সৰু এয়াৰপৰ্টৰ বহুত কি ফৰ্মেলিটিজ হ'ল মানে প্ৰথমতেই তাতে যেতিয়া আমাৰ মানে ওলাই আহিছোঁ এয়াৰপৰ্টৰ পৰা তেতিয়াইতো মই দেখি শ্বক যে এইটো আমাৰ এয়াৰপৰ্টটো এনেই পূৰা কমপ্লিট ডিফাৰেণ্ট হৈ গ'ল গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্টটো জেগাই জেগাই পূৰা ডেস্কত মানুহ বহিছে তাতে মানে গোটেই ফৰ্ম লেপটপ লৈ লৈ বহিছে মানুহে পূৰা ফৰ্ম ফিল আপ কৰিছে এজেগাত পূৰা মানে প্ৰথমতে এখন ফৰ্ম ফিল আপ কৰিব লাগিব য'ত নিজৰ মানে ডিটেইলছবোৰ দিব লাগিব আমি যে আমি ক'ৰ পৰা আহিছোঁ আমাৰ মানে পাৰ্চনেল ডিটেইলছবোৰ চব ফোন নম্বৰ চব এভৰিথিং তাৰপিছত সেইখন ছাবমিট কৰিব লাগিব সেইখন ছাবমিট কৰাৰ পিছত তেওঁলোকে কিবা কিবি সুধিব ধৰি লওক যে আপোনাৰ লাষ্ট ডেষ্টিনেশ্যন কোনটো আছিলে তেনেকুৱা তাৰপিছত সেইখন আকৌ বেলেগ এটা চেণ্টাৰত গৈ পেলাই সিহঁতে আৰু এখন কাগজ দিব সেইখন গৈ তাতে ড্ৰপ কৰিব লাগে সেই চেণ্টাৰটোত আকৌ তেওঁলোকে আমাক এখন বাছ এলট কৰি দিব এখন বাছত বহুতগাল মানুহ একেলগে যায় এতিয়া মই আপোনালোকক দেখাই দিম বাছৰ বেগ ভিউ কৰি পেলাই মাহলটো পূৰা পৰিৱেশটো আৰু তেনেকুৱাই মানে বাছ এখন দি দিয়ে আৰু সেইটো কাৰণে আমি পে' কৰিব লাগিব এজন মানুহৰ 90 ৰুপিজকৈ লৈছে আমাৰ মানে মা আৰু মোৰ মেলি পেলাই 180 টকা লৈছে এতিয়া আমাক এইখন বাছতে সৰু সজাই ষ্টেডিয়াম দি আছে এই সৰু সজাই ষ্টেডিয়ামতে গৈ পেলাই আমাৰ কৰোণা টেষ্ট কৰিব মানে ক'ভিড টেষ্টটো কৰিব মেইন যোনটো হয় ভয়ো লাগিছে অলপ মানে কিবা এনেকৈ টেষ্ট বুলি ক'লে এনেই ভয় নালাগে জানো বেলেগকৈ গভৰ্ণমেণ্টৰ বাছত এনেকৈ নি আছে গভৰ্ণমেণ্টৰ বাছ মানে কি আৰু আমি নিজেই পে' কৰিছোঁ বাৰু হ'লেও এনেকৈ নি আছে টেষ্ট বুলি অকণ ভয়ো লাগে কিন্তু যেতিয়া এই বাহিৰৰ মাহলটো যে দেখিছোঁ নহয় নিজৰ অসমত আছোঁ বহুত ফূৰ্তি মানে এইটো মই মোৰ ৱৰ্ডছত এক্সপ্ৰেছ কৰিব নোৱাৰোঁ কিমান ফূৰ্তি এই মমেণ্টটো বহুত স্পেচিয়েল হ'ব মিক্সড ফিলিং এফালে অকণমান নাৰ্ভাছনেছটো আছে এংজাইটিও আছে ভয়ো লাগিছে যে ক'ভিডৰ টেষ্ট কৰি এনেকৈ আগে পিছতো কেতিয়াও পোৱা নাই চ' বস্তুবিলাক অকণমান কি ক'ম নেচাৰেল নহয় নৰ্মেল নহয় কিন্তু যেতিয়া দেখিছোঁ যে কিয় কৰিবলগীয়া হৈছে এইবিলাক নিজৰ ঘৰখনলৈ আহিবলৈ অসমলৈ আহিবলৈ তেতিয়া মানে এনেকুৱা লাগে য়েছ ইটছ ৱৰ্থ ইট আৰু 10 বাৰ কৰিব লাগিলে তেনেকুৱা লাগি যায় মানে নিজৰ জেগাটোলৈ আহিবলৈ বহুত ফূৰ্তি লাগিছে মোৰ বহুত ভাল লাগিছে এইখন চাওক বাছখন কিমান কম মানুহ আহিছে পূৰা ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিছে খুব বেছি বাছখন আছে যদি 10টামান মানুহে হ'ব তাকে মই আৰু মায়ে কথা পাতিছোঁ যেতিয়া আমি লাষ্ট নাইট যেতিয়া জয়পুৰত আছিলোঁ জয়পুৰত কিন্তু তেনেকুৱা ধৰণৰ একোৱেই নাই খালি মানে আমি লেণ্ড কৰিছোঁ তাৰপিছত আমাৰ মেডিকেল চেক এটা হৈছে যোনটো মেডিকেল চেক চবতে হয় সেই মেডিকেল চেকটো হৈ পেলাই মানে যাব পাৰে আমি যেনেকৈ হোটেলত থাকিবলৈ গুচি গ'লোঁ বা এনেকুৱা নহয় যে ইয়াতে যিমানখিনি ফৰ্মেলিটিজ আছে বা জেগাই জেগাই এটা চৰকাৰী অফিচ টাইপ বনি গৈছে এয়াৰপৰ্টটো চ' মই সেইটোৱে ভাবিছোঁ মানে বাৰু জয়পুৰত ইমান কেছো নাই সেইটো হয় তেওঁলোকে কৈছে মানে কেব ড্ৰাইভাৰজনে আমাক কৈছে ইয়াতে ইমান কেছো নাই সেইকাৰণে এনে কি নাজানো কিন্তু অসমত দেখি মানে মই ফটককৈ আচৰিত হৈ গৈছোঁ বা এইবিলাক কি হৈ আছে তেনেকুৱা ধৰণৰ কিন্তু সেইটো বস্তু ভালো বহুত ভাল মই এইটোৱে ছাপোৰ্ট কৰোঁ কাৰণ হ'ব লাগে তেতিয়াহে আমি যদি নিজে যিহেতু ভেকচিনেই ওলোৱা নাই এতিয়ালৈকে আমি যদি নিজে কেয়াৰফুল নহওঁ নিজে সাৱধান নহওঁ তেনেহ'লে মানে কেছ বাঢ়ি গৈ থাকিব গতিকে অসমৰ এইটো বস্তু মই বহুত ভাল পাইছোঁ পূৰা ছাপোৰ্ট কৰিছোঁ ভাল কৰিছে পূৰা ভালকৈ ট্ৰেক ৰাখিছে যে কোন কোন আহিছে কেতিয়া ৰাখিছে ফোন নম্বৰ ৰাখিছে এড্ৰেছ ৰাখিছে ID প্ৰুফ এভৰিথিং একো বাকী নাই আৰু এয়া আমি ফাইনেলি সৰু সজাই ষ্টেডিয়াম পালোঁহি আৰু সোমাওঁতেই প্ৰথমতে চেনিটাইজ কৰি থকাই দেখিছোঁ ফাইনেলি 4 ঘণ্টাৰ মূৰত এতিয়া আমি সৰু সজাই ষ্টেডিয়ামৰ পৰা যাম আৰু ইয়াৰ ষ্টেম্পটো লগাই দিছে এইটো তেওঁলোকে কমতে 2টা টেষ্ট কৰিছিলে তাৰে প্ৰথমৰ টেষ্টটো নিগেটিভ অহাৰ কাৰণে এইটো হোম কোৱাৰেণ্টাইনৰ ষ্টেম্পটো আৰু বাকী যোনটো টেষ্ট কৰিছে সেইটো ৰিপৰ্ট আহিব 5 দিন পিছত মেছেজতে আহি যাব চ' পূৰা ভয়টো যোৱা নাই বাৰু নেক্সট ৰিপৰ্টটো আহিলেহে পূৰা ভালদৰে চিয়ৰিটিটো হ'ম বাট ষ্টিল এতিয়া ফাৰ্ষ্ট ৰিপৰ্টটো নিগেটিভে আহিছে আৰু ভিতৰত মই ব্লগিং কৰিব নোৱাৰিলোঁ কিন্তু ভিতৰৰ পৰিৱেশটো এনেকুৱা যে গোটেই ষ্টেডিয়ামটো লৈছে আৰু তাতে 2টা জোনত ভাগ কৰি দিছে এটা জোন 1 জোন 2 গৈ প্ৰথমতে আমি মানে জোন 1ত বহিব লাগে আৰু এখন ফৰ্ম দি দিয়ে তেওঁলোকে সেই ফৰ্মখন ফিল আপ কৰিব লাগে তাৰপিছত তেওঁলোকে সেই তাতে চিৰিয়েল নাম্বাৰ থাকে সেই নাম্বাৰ মতে আমাক মাতে এজনকৈ তাৰপিছত তাৰে মানে বহুতগাল চেম্বাৰ আছে প্ৰথম চেম্বাৰটোত তেওঁলোকে জাষ্ট আপুনি যি মানে লিখিছে নিজৰ ফৰ্মখনত সেয়া জাষ্ট এবাৰ ক্ৰছ চেক কৰে আৰু তাৰপিছত আপোনাক সোধে যে আৰোগ্য সেতু এপটো আছে নাই সেইটো থাকিব লাগে আৰু তাৰপিছত OTP এটা আহে আপোনাৰ তাতে
যে আপোনাৰ টেষ্ট যে হ'ব স্ৱেব টেষ্ট সেইটো কাৰণে এটা OTP আহে সেই OTPটো দি দিলে তাৰপিছত ডাইৰেক্ট বহুত কিভাগত মানে লেব 1 লেব 2 লেব 3 তেনেকৈ লেবৰেটৰীবোৰ আছে তেনেকৈ লেব এটাত গৈ পেলাই আপুনি নিজে স্ৱেব টেষ্ট কৰিলেই হ'ল স্ৱেব টেষ্ট সেইটোৱে যে এনেকুৱা বাৰী নিচিনা এডাল যে নাকৰ ফুটাত ভৰাই দিয়ে খুব দুখ পালোঁ দেই মানে মোৰ চকু পানী ওলাই গৈছে বহুত ভিতৰলৈকে এনেকৈ ভৰাই দিয়ে খুচি দিয়ে ভয় খাই আছিলোঁ সেইটো কাৰণে নহ'লেই হ'ল বেলেগ কিবা টেষ্ট আনি বুলি ভাবিছিলোঁ কিন্তু নাই সেইটোৱে হ'ল আৰু বাকী জিভাৰ পৰা ওলাই জিভাৰটোত বিশেষ একো কষ্ট নাই আৰু তাৰপিছত আমি 40 মিনিটমান প্ৰায় বহিব লাগে তেতিয়া আকৌ এৰিয়া 2 দুটা জোনত যে ভগাই দিছে প্ৰথমতে আমি জোন 1ত আছিলোঁ টেষ্ট চব কৰি হোৱাৰ পিছত জোন 2ত বহি থাকিব লাগে আৰু 40 মিনিট আমি মানে ৰিপৰ্টৰ কাৰণে ৰখিবলগীয়া হ'ল তাৰপিছত মাৰ মোৰ ৰিপৰ্ট আহিলে খুব ভয় লাগি আছিল ধুক ধুক কৰি আছিল পুৰা মনটো তাৰপিছত এইটো ষ্টেম্প আহিলে তেতিয়া আকৌ ভাবিলোঁ যে হৈ গ'ল নেকি পুৰা সুধিলোঁ চব হৈ গ'ল ন নিগেটিভ তাৰপিছত কৈছে অঁ এতিয়াৰ কাৰণে নিগেটিভ কিন্তু নেক্সট মানে হ'ব 5 দিনৰ পিছত ৰিপৰ্টছ আহিব আকৌ মেছেজত চ' বাৰু এতিয়া আমি ঘৰ যাওঁ ইয়াৰ পৰাই কেবখন লৈ ল'ম সৰুসজাই ষ্টেডিয়ামৰ পৰাই ইয়াৰ পৰাই কেবৰ ফেচিলিটি ইয়াত দেখিছে ইয়াৰ মানুহে লাইন পাতি আছে কেবৰ কাৰণে লৈ ল'ম মায়ে ঠিক কৰিবলৈ গৈছে মা লাইনত আছে এতিয়া যে মোৰ ইমান ভাগৰ লাগিছে না মানে মই বুজাব নোৱাৰোঁ সেই কেতিয়াবাই ফ্লাইট লেণ্ডিং হ'ল এতিয়া প্ৰায় 4 ঘণ্টা 4.5 ঘণ্টাই সৰুসজাই ষ্টেডিয়ামতে লাগি গ'ল চ' মই এতিয়ালৈ আজি আৰু ব্লগিং নকৰোঁ আজিৰ ব্লগটো মই ইয়াতে সামৰিম খুব সোনকালে লগ পাম আপোনালোকক মোৰ নেক্সট ব্লগত তেতিয়ালৈকে আশা কৰোঁ আপোনালোক সকলো যাতে ভালেদৰে থাকে টেক কেয়াৰ বাই